আমাৰ আজি বিপিএফ দলৰ PMB বৈঠক হৈছিলে। যেহেতু আপোনালোকে সবে গম পাইছে যে অহা 5 তাৰিখ অক্টোবৰত যেটো চৰকাৰ গঠন কৰিবলৈ গৈ আছে, ইয়াৰে প্ৰত্যেকটি চেৰিমনি আছে। সেইটো বিষয় লৈ আমি এতিয়া চৰকাৰ যেটো বনাবলৈ গৈ আছে, যেটো সময়ও নাই, এই হিচাপত আমি PMB আলোচনা কৰিছে যে প্ৰত্যেকটিৰ পিছত যেটো চৰকাৰৰ বহিব, আমি কি কাম কৰি যাম, এইটো লৈ খুব সিৰিয়াছলি ডিছকাশ্যন হৈছে। আৰু আমি আচলতে বিপিএফ হিসাবে অকলে নির্বাচন করেছি, সবাই জানে। আমি বিপিএফ হিসাবে 28 সিট পাইছে, সেইটো সবেও জানে। তো এতিয়া আমার কথাটো হল বিপিএফৰ 28 সিট পাইছে, অকলে সরকার গঠন কৰিব পাৰে, এইটো কোনো কনফিউশন হ'ব নালাগে। কিন্তু আমাৰ বিপিএফৰ নেতা কৰ্মীসকলে যিখিনি PMB বডি বা ডিষ্ট্ৰিক্ট বডি বা চেণ্ট্ৰেলত যিখিনি কৰ্মীসকল আছে, সবে চিন্তা কৰিছে যদি BTC সকলো জাতি জনগোষ্ঠী বা সকলো শ্ৰেণীৰ লোকসকলৰ যেটো উন্নয়নৰ কথা কৈ আহিছোঁ, বা BTC নিৰ্বাচনৰ ইলেকশ্যন প্ৰচাৰৰ সময়ত বহুত কথা ৰাইজৰ মাজত প্ৰতিশ্ৰুতি দি আহিছে, বা কাম কৰিম, সেইটো কৰিম বুলি কৈ আহিছে। সেইটো যদি হ'ব লাগে, ছাকচেছ হ'ব লাগে, তেতিয়াহ'লে আমি সঁচাকৈ বিপিএফে অকলে পাৰিব না নাই, সেইটো বহুত আমাৰ মাজত 2 ঘণ্টা 3 ঘণ্টা আলোচনা হৈছে। সঁচাকৈ খুব চিন্তাজনক আৰু চিৰিয়াছ আমাৰ মাজত ডিছকাশ্যন হৈছে। ইয়াৰ মাজতে আমাৰ এটা আজি লাষ্টত কনক্লুজন আমি কৰিব পাৰিছোঁ বা ডিচিশ্যনত আনিব পাৰিছোঁ, যদি বিজেপি এলায়েন্স NDA বা বিজেপিয়ে UPPL দলক যদি NDA পৰা বাদ দিব পাৰে, তেতিয়াহ'লে বিপিএফ দল হিচাপে NDA লগত থকাত কোনো আপত্তি নাই। আৰু আমাৰ যিখিনি ইলেকশ্যন ইস্তাহাৰত যিখিনি ৰাইজৰ হৈ কাম কৰিবৰ কাৰণে যিখিনি প্ৰচাৰ চলাই আহিছিল, ইস্তাহাৰত লিখিতভাৱে প্ৰচাৰ কৰিছে, সেইবিলাকৰ ওপৰত ইমপ্লিমেণ্টেশ্যনৰ ক্ষেত্ৰত যদি সহায় কৰে বিজেপিয়ে আমাৰ NDA থকা পিছত, বা আমি NDA থাকিম, তেতিয়াহ'লে আমাৰ কোনো আপত্তি নাই। চিধা কথা, UPPL থাকিলে বিপিএফে নাথাকিব। যদি UPPLক বাদ দিব পাৰে, তেতিয়া বিপিএফে বিজেপিৰ লগত এলায়েন্সত থাকি পেলাই কাম কৰিবৰ কাৰণে ইচ্ছা আছে আৰু থাকিব। আৰু আমাৰ কিছুমান ডিমাণ্ডছ আছে BTC উন্নয়নৰ স্বাৰ্থত, সেইখিনি নিশ্চয় বিজেপিয়ে আমাক সহায় কৰিব বুলি আমি আশা কৰি আজি আমাৰ কোনো আপত্তি নাই NDA থাকাৰ, সেইখিনি ডিচিশ্যন আমাৰ মাজত আহি স্পষ্ট কথা থাকিব। বিজেপিয়ে যদি UPPLক NDAৰ পৰা বাদ দিয়ে, তেনেহ'লে BPFে কি বিজেপিৰ লগত এলায়েন্স চৰকাৰ কৰিব নেকি BTCটো? চৰকাৰৰ কথা পিছত, প্ৰথম এলায়েন্সটো ক্লিয়াৰ কৰিব লাগে, ইয়াৰ পিছতহে চৰকাৰ। প্ৰথম এলায়েন্সটো ক্লিয়াৰ। আমি কৈছিলোঁ যে UPPLক বাদ দিয়ক, আমি NDAত সোমাই যাম, তেতিয়া ক্লিয়াৰ হৈ গ'ল। তেতিয়া বিজেপিক লৈ পেলাই চৰকাৰ কৰে নকৰে, এইটো অট'মেটিক ইনক্লাইন। সেইটোৱে UPPLক বাদ দিয়ক, আমি বিজেপিৰ লগত NDAৰ লগত থাকি পেলাই আমি চৰকাৰ গঠন কৰিম। চৰকাৰ গঠন কৰিম মানে এলায়েন্সত আমি থাকিম। চৰকাৰটো অকলেও বনাব পাৰে, বিজেপিকো লৈ পেলাই বনাব পাৰে, সেইটো ছেকেণ্ড অপশ্যন। প্ৰথমত NDA এলায়েন্স, UPPLক বাদ দিব লাগিব।